কোনো কাৰণতে কাৰো কথা বেয়াকৈ মনত নল'ব। ভালভাৱে নোলোৱা মানুহক কথাবোৰ শুনিলেও কোনো আপত্তি নকৰাকৈ হজম কৰিব, নিজে আঁতৰি থাকিব। মনোভাৱ বেয়া হ'লে কোনো কামত আগবাঢ়িব নোৱাৰে। মনটোৱেহে ডাঙৰ কথা। মনক সদায় সাহসী কৰি ৰাখিব, মনক সদায় ষ্ট্ৰং ৰাখিব আৰু মনক সদায় সজাগ আৰু সচেতন কৰি ৰাখিব। সচেতন নহ'লে কিন্তু বহুত বিপদ হ'ব। মানুহে মানুহক হেৰুৱাবলগীয়া হয়। মানুহে জীৱনত বহুত ভাল সুখৰ সময় হেৰুৱাই পেলাবলগীয়া হয় সচেতন নোহোৱাৰ কাৰণে। যিকোনো মানুহক বিশ্বাস নকৰিব, নিজৰে হওক পৰৰেই হওক। কিছুমান অদৰকাৰী কথা যেতিয়া ক'ব, আপুনি নিজে কাণে নুশুনালৈকে সেইবোৰ কথা বিশ্বাস নকৰিব। আৰু বিশ্বাস কৰিলে আপুনি আপোনাৰ লগতে আপুনি আপোন মানুহ হেৰুৱাব, বন্ধু হেৰুৱাব। গতিকে এই কথাটো অলপ সচেতন হ'ব, নিজৰ যুক্তি বিবেচনাৰে চলিব। এইটো সৰু সৰু কথাটো শুনিবলগীয়া বা জানিবলগীয়া কথা, কাৰণ আপুনি নিজে এজন অভিজ্ঞ আৰু ভাল মানুহ।